মৰ্নিং সুপ্ৰভাত সকলোকে আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি বিশেষ এটা কাৰণত কাৰ্বি আংলং নংকামংকা গৈ আছোঁ। তেনেকুৱা কোনো হেৰি নহয়, ব্লগ টাইপ চিম্পল ব্লগ এটা হয়, সেইকাৰণে ভিডিঅ'টো চাই থাকক বাকী আৰু আমাৰ লগত গৈ থাকক। ৰাস্তা দেখাই গৈ আছোঁ, জেগাখিনি দেখাই গৈ আছোঁ, বেলেগ কিবা হ'লেও দেখাই যাম। বাকী ভিডিঅ'টো চাই থাকক, আহক বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ। আমি কঠিয়াতলি ৰেংবেং পালোহি। ৰেংবেঙৰ মন্দিৰ বলবমত যে জোপা পানী নিয়ে, বহুত মানুহ ইয়ালৈ আহে পানী নিয়ে, আৰু সেইখিনি জেগা ৰেংবেঙৰ ইয়াৰ পৰাই পানী নিয়ে বলবমৰ কাৰণে, মন্দিৰত দিবৰ কাৰণে তাৰ পৰা পানী লৈ যায়। আহিব পাৰে বলবমত, ইয়াত বহুত মানুহ হয় চাবলৈ, বেলেগ বেলেগ জেগাৰ পৰাও বহুতখিনি মানুহ আহে। বাকী এতিয়া বৰ্তমান কঠিয়াতলি পালোহি, গৈ আছোঁ, দেখাই গৈ আছোঁ। বৰ্তমান আহি আমি নীলবাগান পালোঁ, আৰু এতিয়া বাইপাছৰ পৰা এনেকৈ ৰাইট ছাইড দি আহিব লাগিব। আহি এইফালে এতিয়া টাৰ্ণিং লৈ চিধা গ'লে আমি ডাইৰেক্ট হোজাই টাউন পাম। তাৰপাছত হোজাইৰ পৰা ফাটিব লাগিব। তো গৈ থাকক, চাই থাকক আৰু ভিডিঅ'টো। আৰু এইখনেই হ'ল হোজাই হাৰ্ম হস্পিটেল ৰিচাৰ্চ চেণ্টাৰ আজমলৰ। বহুত ভাল হয় এইখন, ইয়াত আহিব মানে মানুহজনো বহুত আহে একচুৱেলি, আৰু বহুত ভাল হয়। হোজাইখন বহুত ধুনীয়াকৈ ৰাখিছে একচুৱেলি, আৰু খৰচাও কম একচুৱেলি ইয়াত বহুত। তো ইয়াত কাৰণে কোনোবা যদি কেতিয়াবা দৰকাৰ হয় আহিব পাৰে, ভাল হয়। বাকী ভিডিঅ'টো চাই গৈ থাকক। হোজাইত অলৰেডি সোমালোঁ আমি, এতিয়া আমি কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলঙৰ ফালে যাম, দেখাই আছোঁ। আৰু এতিয়া আমি ৱেষ্ট কাৰ্বি আংলঙৰ ফালে যাম, আৰু সেইটো কাৰণে আমি এনেকৈ এইফালে যাব লাগিব ৰাইট চাইড দি গৈ আগত ট্ৰেইন আলি এটা পাম, ট্ৰেইন আলি যদি যাব লাগিব। এখন গোটেইখন হোজাই টাউনৰ আণ্ডাৰতে পৰে। চাই থাকক। এইটো হ'ল হোজাই মেইন প্লেটফৰ্মটো, ৰেলৱে ষ্টেচনটো। এইটোৱে হোজাই ৰেলৱে ষ্টেচনটো।
বৰ্ডাৰ হোজাই ডিষ্ট্ৰিক্টৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ মাজত। এতিয়া বৰ্তমান আমি ৱেষ্ট কাৰ্বি আংলং পালোহি আৰু বাকী গৈ থাকক। আগত দেখাই দি আছোঁ কপিলী নদী পাম আমি আগত। কপিলী নদী, কপিলী নদী। এইখন ব্ৰিজখনৰ এটাই হেৰি কি এইখন একদম সৰু হয় ব্ৰিজখন বহুত। আৰু এখন পাৰ্ক ৱেষ্ট কাৰ্বি আংলং বহুত টুমপেঙৰ, বহুত ধুনীয়া হয় এইখন পাৰ্কখন। আহিব পাৰে ইয়াত, বহুত ধুনীয়া হয়। শ্বুট ল'বৰ কাৰণেও বহুত ভাল হয় জেগাটো, মানে পাৰ্কখন বহুত ধুনীয়া হয় কিবা যদি ভিডিঅ' শ্বুট কৰিব লগা হয়। আৰু বাকী যিখন ব্ৰিজ সেইখন বহুত সৰু, এইখন মাত্ৰ ইফালৰ পৰা বা অপজিট ডাইৰেকশ্যনৰ পৰা গাড়ী ৰখি যাব লাগে যদি এখনকৈ আহে। ব্ৰিজখন যিহেতু সৰু। বাকী এয়া আমি এতিয়া বৰ্তমান সোমালোঁ আৰু ৱেষ্ট কাৰ্বি আংলং। এতিয়া আমি গৈ আছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ CM মাননীয় তুলিৰাম ৰংহাঙৰ জন্মস্থান ডংকামকাম। এটা কথা সঁচা, কিন্তু কাৰ্বি আংলং ডিষ্ট্ৰিক্টত তেখেতে বহুত ধুনীয়াকৈ ৰাস্তা পদূলি বহুত ধুনীয়াকৈ ৰাখিছে। বহুত ধুনীয়া হয় ৰাস্তাবিলাক। কাৰণ আমি যেতিয়া নগাঁৱৰ পৰা আহিছোঁ হোজাই টাউনৰ সেইখিনি ৰাস্তাখিনি বহুত বেয়া হয়। কিন্তু কাৰ্বি আংলঙত যিমানখিনি জেগা আছে, যিমানটো এৰিয়া গোটেই কাৰ্বি আংলংখন ৰাস্তা ঘাট বহুত ধুনীয়া হয়। বহুত মেইনটেনেঞ্চখিনি বহুত তেওঁ ধুনীয়া কৰি ৰাখিছে। তো ভাল লাগে কেতিয়াবা কোনোবা এটা জেগাত যদি ৰাস্তা ঘাট পদূলিবিলাক ভালো হয় তেতিয়া গৈও ভাল লাগে, বা সেই জেগাৰ বিষয়ে বা চাবলৈও তেতিয়া কোনো মানে আমনি নালাগে। সেইকাৰণে ৰাস্তা ভাল হ'লে চবফালে যাবলৈও ভাল লাগে। তো বৰ্তমান আপোনালোকে চাই থাকক, আমি গৈ আছোঁ তেখেতৰ জন্মস্থান য'ত, আমি সেইখিনি জেগালৈকে যাম। আমাৰ কামটো তাতেই। তো চাই থাকক, আমি গৈ থাকোঁ ভিডিঅ'টো লগত, আমাৰ লগত গৈ থাকক। আপোনালোকো জেগাবিলাক দেখাবলৈ চেষ্টা কৰিম ভালকৈ, চাই গৈ থাকক। ফাইনেলি এতিয়া আমি ডংকামংকা পালোঁ, আৰু এইখন ডংকামংকা ষ্টেডিয়াম। এইখনেই হ'ল ডংকামংকা ষ্টেডিয়াম। বহুত ডাঙৰ হয় ষ্টেডিয়ামখন। আৰু এইটো মেইন ডংকামংকামৰ চাৰিআলিটো। আমি বৰ্তমান পালোহি আৰু এইখনেই ডংকামংকামৰ হস্পিটেল। কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ যিজন CM মাননীয় CM তেখেতৰ ঘৰৰ ৰাস্তাটোতে পায়, লেফ্ট চাইডে এইখনেই হস্পিটেল। আমি এইফালে যিটো ৰাস্তাত সোমালোঁ এইটোৱেই হ'ল কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ মাননীয় CMৰ গলি, মানে ৰাস্তা। তেখেতৰ এইফালেই আচলতে ঘৰ।
ৰাস্তাটো যিহেতু বনাই আছে নতুনকৈ, কামখিনি বহুত ফাষ্ট হয় আচলতে। তো বৰ্তমান আমি এতিয়া আহি আছোঁ। বাকী ভিডিঅ'টো বেছি দেৰি নকৰোঁ, এইটো বহুত দীঘল ভিডিঅ' তেনেকুৱা নহয়, এইটো এনেই এটা জাষ্ট কেজুৱেল ভিডিঅ' হয়। এইফালে আহিছিলোঁ কামত, ভাবিলোঁ আপোনালোকৰ ৰাস্তাটো দেখাওঁ, অকণমান বস্তুবিলাক কওঁ জেগাটোৰ বিষয়ে, তো দেখালোঁ। তো এতিয়া আমি বস্তুটো বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। বাকী যদি ভিডিঅ'বিলাক চাই বা চেনেলটো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাকী আগুৱাই যাবৰ কাৰণে ছাপোৰ্ট কৰিব সদায়, যাতে ভাল ভাল ভিডিঅ' আপোনালোকক দিব পাৰোঁ। আৰু যদি বেলেগ কিবা জেগাৰ বিষয়ে আপোনালোকে বিচাৰে যে এনেকুৱা জেগাত যাব লাগে, তেতিয়াহ'লে ছাজেষ্ট কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিব। বাকী আজিলৈ ভিডিঅ'টো এইখিনিতে চেছ কৰোঁ। বাই বাই, সকলো ভালে থাকক।